12নং চালাকাটি পৰিষদীয় সমষ্টিত আপোনাৰ নাম প্ৰকাশ পালে বা আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে এই মুহূৰ্তৰ অনুভৱ কি আৰু কি ক'ব? এই মুহূৰ্তত মই আমাৰ দলৰ সভাপতি মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱক মোৰ অজস্ৰ শ্ৰদ্ধা যাচিছোঁ। লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সকলো বিষয়ববীয়া PMB বডিৰ সদস্যসকল, আমাৰ স্ক্ৰিনিং কমিটিৰ বিষয়ববীয়া আৰু আমাৰ BPF দলৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ চালাকাটিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মোৰ অজস্ৰ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু হাইকমাণ্ডে যিটো মোক দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্বখন সাফল্যমণ্ডিত কৰাৰ কাৰণে মই আগবাঢ়িছোঁ আৰু মই আশা ৰাখিছোঁ চালাকাটি অঞ্চলবাসী ৰাইজৰ, মোৰ মৰমৰ মা দেউতা, মোৰ দাদা ভাই, মোৰ বন্ধু বান্ধৱ, মোৰ সকলো যিটো মানে চালাকাটি অঞ্চলৰ মোৰ একে পৰিয়ালৰ সদস্য নিচিনা তেখেতসকলৰ আশীৰ্বাদ মই বিচাৰিছোঁ। আৰু আমাৰ চালাকাটিবাসী ৰাইজৰ সকলো ব্যক্তিৰ সহায় সহযোগিতাত তেখেতসকলৰ আশীৰ্বাদত মই চালাকাটি অঞ্চলৰ পৰা বা চালাকাটি সমষ্টিৰ পৰা বিজয়ী হোৱাটো নিশ্চিত বুলি মই ভাবোঁ।